ভাল হৈছে এইটো মাৰি পেলাই মানে আমাৰ লাগটো ইমানে নিবা এনেকুৱাকৈ গাইছ এতিয়া আমি চাহ খাবলৈ লৈছোঁ সেইদিনাখনে থাকি গ'ল নাখালোঁ চব তাৰপিছত এইটো বিস্কুট গাইছ এতিয়া খাওঁ পকৰি এতিয়া লাঞ্চত কি বনিলে আজি একদম সিম্পল খানা ভাত ৰহৰ দাইল কাঁচকলৰ পকৰি আৰু অমলেট কাঁচকলৰ পকৰি তাৰপিছত ৰাতিপুৱা কাঁচকলেই নাছিলে জানো ৰাতিপুৱা বনাইছিলোঁ চিম্পুল খানা আৰু এতিয়া চিম্পুলকৈ খাওঁ ৰাতিকৈ দেখিব ৰাতিকৈ ৰেচিপি এটা বনাই আছোঁ চাব হাই গাইজ গুড ইভিনিং তো এতিয়া গধূলি হৈছে গধূলি যাওঁ নেকি আই থিংক এতিয়া কেইটা এতিয়া বাজিছে 8:36 তো আজি মানে কি আমাৰ জেঠাই বাৰ্থডে তো তাৰ কাৰণে জেঠাই কিবা এটা আনি খাবলৈ গৈছিলে তো সেইকাৰণে মই আজি চিকেন অলপ লৈ আহিলোঁ তো আজি চিকেনৰ ৰেচিপি এটা বনাম অসমীয়া ষ্টাইলতে বনাম বেছি একো নিদিওঁ তো আপোনালোকেও চাই থাকক কেনেকুৱা লাগে জনাব বাকী জেঠাইহঁতে মানে জেঠাই কেনেকৈ নিজৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলে মই ভিডিঅ'টো অকণমান লগাই দিম আপোনালোকে চাব এতিয়া মই মাংস বনাবলৈ যাওঁ বলক তো গাইজ ফাৰ্ষ্টে ইয়াত মাংস লৈ এতিয়া মাংসখিনি ফাৰ্ষ্টে ধুই লওঁ অ'কে গাইজ তো এতিয়া মই আপোনালোকে দেখিছিলোঁ নহয় মাংসখিনি ধুবলৈ গৈছিলোঁ তো মাংসখিনিৰ পৰা এনেকুৱা গেলা গোন্ধ ওলালে মানে কি ক'ম এই পাকঘৰটোত সোমাই থাকিব পৰা নাই সেইকাৰণে মাংসখিনি পেলাই দিলোঁ উপায় নাই আৰু ৰিফাণ্ড পালোঁ বাৰু ৰিফাণ্ড দি দিলে লগে লগে তাৰপিছত এতিয়া দাদা অফিচৰ পৰা আহি আছে তাকে লৈ আহিবলৈ গ'লোঁ সি আকৌ খাম বুলি ভাবি আছিলে মটন তো আমিতো চিকেন আনি বনালোৱেহেঁতেন আৰু খালি সি মটন খোৱা আশা আছিলে তাৰ এতিয়া সি মটন আনিব তো সেইকাৰণে মটন বনাম তাৰপিছতে বাকী এতিয়া এয়া বয়ে কাটি আছে আলু পিঁয়াজ বিলাহী এইকেইটা দি বনাই নিম মই মটন ধুনীয়াকৈ তো আপোনালোকেও চাই থাকিব আৰু তাৰপিছতে বাকী সেয়াই আজি চিকেন 1 কেজি এনেই গ'ল ৱেষ্ট মানে সেইখিনি মই ভাবিছিলোঁ এটলিষ্ট অকণমান বইল কৰি পেলাই গোন্ধটো নাইকিয়া কৰিম মানে নিমখ চিমখ দি পেলাই ধুনীয়াকৈ গোন্ধ নাইকিয়া কৰিম কিন্তু নাই মানে বইল কৰিছোঁ আৰু বেছিহে গোন্ধ ওলাইছে মানে একেবাৰে লেতেৰা গোন্ধ আমাৰ ৰুমলৈকে গৈ পেলাই পাইছেগৈ এনেকুৱাই গেলা গোন্ধ ওলাইছে লাষ্টত এতিয়া মানে ৰুম ফ্ৰেছনাৰ মাৰি পেলাই এইটো ৰুম ফ্ৰেছনাৰ ইয়াতে আছে এইটো মাৰি পেলাইহে মানে থাকিব পাৰিছোঁ ইমানেই গেলা গোন্ধ ওলাইছে তো বাকী চাই থাকক দেখুৱাই আছোঁ কেনেকৈ বনাম মটনটো বাকী কাটি আছে 91 100 গ্ৰাম কি 91 মান 900 টকা কেজি নেকি নহয় 200 গ্ৰাম তেতিয়াহ'লে আকৌ নহয় লগাব লাগিব মোৰতো নোলায় যে কি ৰেটত ক'লে বহুত টাইম লাগে চুনু কলালা এতিয়া তাৰ হেৰি উঠিব নালাগে নাই খাবি বুলি ক'বগৈ নালাগে একো নহয় নহয়তো হৈ যাব
সেইদিনাখন দিয়া নাছিল নহয় নহৰু মই যে বনাইছিলোঁ যে 100 গ্ৰাম এনেকৈ গুচোৱাটো দিছে গাৰ্লিক 86 নহয় মই সেইদিনাখন একো হেৰি দিয়া নাই নহয় নহৰু চহৰু চুনুৱে বনাইছিলোঁ যে চুনু হ'ব লাগিব হেৰি কৰা ইটো নাই দিছা নাই ইটো নাই তো গাইছ এতিয়া দাদা আহি গ'ল বজাৰৰ পৰা এই যে এনেই বজাই থাকিব তাকে কি আনিছে মই আপোনালোকক দেখুৱাম ৰ'ব কি আনিছ কোনটো এইটো তো মাংস কি মাংস হয় এইটো কি মাংস হয় চিকেন গাইছ দেখিলে নহয় এতিয়া আমাৰ লাকটো ইমানেই বেয়া মই অলপ আগত আপোনালোকক কি কৈছিলোঁ যে মটন বনাম বুলি তাৰ মটন খাবলৈ মন আছিলে কিন্তু কি হ'ল দোকানত মটন নাই সেইকাৰণে আকৌ চিকেন পালে চিকেনৰ মানে লেগ পিচ কেইটা দিয়ে অকল লেগ পিচ কেইটা আহিছে আৰু তাত দামটো বেছিকৈ লয় সেইকাৰণে এতিয়া অকল চিকেন লেগ পিচ তাকে আপোনালোকক দেখুৱাম মানে উপায় নাই এতিয়া আকৌ চিকেনো বনাব লগীয়া আছে খাবলৈ পালি নহয় এতিয়া আৰু অকণমান দেৰি ৰৈ খাবলৈ পাই যাবি ধুনীয়াকৈ তো গাইজ এতিয়া তাকে জেঠাই বাৰ্থডেৰ মিঠাই আৰু মিঠাই কেইটামানো আনিবলৈ গৈছিলোঁ তাকে মিঠাই কেইটামান আনিলোঁ এইটোক কয় আপোনাৰ হেৰি বেগ ৰসগোল্লা আৰু মজা লাগে কিন্তু খাই একদম বঢ়িয়া ৰসগোল্লাটো আৰু আই থিংক মালাইত দি পেলাই পূৰা অভেনত দি দিয়ে মজা আছে আপোনালোকক খাই দেখুৱাই আছোঁ তাকে এতিয়া খাই দেখুৱাম আপোনালোকক এইটো হ'ল এইটো ৰসগোল্লাটো এইখিনি হেৰিখিনি মালাইখিনি এইটোক কয় বেগ ৰসগোল্লা বঢ়িয়া একদম বঢ়িয়া লাগে সেইটো খাই মেইনলি মালাইখিনি মানে বেছি মিঠা নহয় কিন্তু মালাইখিনি যেনেকৈ পূৰা গাখীৰখিনি একদম পগাই ধুনীয়াকৈ বনাই যে বস্তুটো একদম পূৰা তেনেকুৱা পেৰা টাইপৰ লাগে তো গাইজ এইখিনি এতিয়া মাংসখিনি দাদা আনা কিন্তু ডাঙৰ মুৰ্গীয়ে লাগিছে বাৰু খাবলৈ ভালে হ'ব এটা কাটি আনিছে বাকী 3টা লেগ পিচ বনাই আনিছে বাকী এয়া বয়ে হেৰি গুচাইছে দেই এফালে ব্ৰকলি এনেকৈয়ে আছে এফালে পিঁয়াজ অকল বাকলি গুচালে কাটিবলৈ নাই বিলাহীকেইটা এনেকৈ থাকিলে পিঁয়াজ 2টা বাকলি গুচুৱাই নাই একেলগে কৰি আছে আৰু কি কৰিছে গৈ পেলাই এইফালে কথা পাতি আছে তো গাইজ তাকে এতিয়া মাংসখিনি ভালকৈ ধুই ল'লোঁ পূৰা ধুনীয়াকৈ এইটো হ'ল ধনিয়া গুড়ি অলপ জালুকৰ গুড়ি জলকীয়া গুড়ি জিৰা গুড়ি আমিতো খুলিলোঁ নহ'লে এতিয়া অকণমান নিমখ দি দিওঁ এতিয়া এইখিনি অকণমান ভালকৈ মঠি পেলাই অকণমান দেৰি ৰাখি দিওঁ অলপ মিঠাতেল দি দিছোঁ আৰু এটা বস্তু নেমু দিম অকণমান নেমু চেপি দিম মোক এই কাজি নেমুটো অকণমান কাটি দিয়া কাটি এনেকুৱা শ্লাইচত দিয়ে দীঘল ৰাখিব লাগিব তেতিয়াহে মই 2 পিচ হেৰি কৰি দিবলৈ ক'লোঁ টুকুৰা কৰি দিবলৈ
2 পিচ টুকুৰা আনি তই কি মানে 5 পিচ পাইছিলি তিনিটা তাহলে ধৰক 3টা বনি আছে লেগ পিচ পুৰা বাকী 2 পিচ গুড়া মানে কাটি দিছে কিমান দিম এটা দীঘলকৈ কাট দীঘলকৈ এনেকৈ হয় এনেকৈ অঁ তেতিয়া চলিবলৈ ভাল হ'ব বুঢ়াকেইটা শেষ নেকি এটা শেষ এটা আজি শেষ কৰি দিব কেঁচাটো শেষ কৰোঁ বুঢ়াটো শেষ কৰি দিছোঁ কেঁচাটোতে মেইন টেষ্টটো আহিব এটা কাজিনে মোৰ শেষ গাইছ এতিয়া এইটো আহে আৰু এটা আছে সেইটো শেষ হোৱাৰ পিছত আৰু আকৌ খাবলৈ নাই এবাৰ অসমৰ পৰা আহোঁতে লৈ আহিব লাগিব তাকে ইয়াত ভালকৈ চেকি দিছোঁ নহ'লে ধুনীয়াকৈ চেকি দিছোঁ ধুনীয়াকৈ হাতি দিম মানে নেমুটো দিলে অকণমান বস্তুটো স্মুথ হয় খাব নেমু টেঙাটো ভালকৈ সানি দিছোঁ এতিয়া এইখিনি অলপ দেৰি ঢাকি থ'ম এতিয়া অলপ দেৰি থোৱাৰ পিছত এতিয়া ফাৰ্ষ্টে মই এই বয়ে থৈ যোৱা যোনখিনি কথা নাই এতিয়ালৈকে আলু পিঁয়াজ আৰু বিলাহীখিনি কাটি লওঁ ভালকৈ তাৰপিছতে ব্ৰকলিটো ভালকৈ কাটি লওঁ তো গাইজ এতিয়া মই পাচলিখিনি নাজানো নেকি আৰু পিঁয়াজটো দিবলৈ হোৱাও নাই মাংস গোন্ধ ওলাইছে দেই বহুত মাংসখিনি পেলাই থৈ নাহা এনেকুৱাই লেতেৰা গোন্ধ ওলাইছে মাংস ডাষ্টবিনত ভৰাই থৈছে মানে পলিথিনত পূৰা পেক কৰি থৈছে তথাপিতো গোন্ধ ওলাইছে হৈ গ'ল এটা এনেকৈ হেঁচি দিওঁ নহৰুকেইটা আপোনাৰ এনেকৈ হেঁচি দিওঁ ধুনীয়াকৈ গুৰি নকৰো এনেকৈ হেঁচি দিলে তো গাইজ সেয়া এতিয়া এইখিনি ব্ৰকলি কাটিলোঁ সেয়া আলু পিঁয়াজ বিলাহী এইখিনি মেৰিনেটেড চিকেনখিনি এইখিনি এতিয়া এইখনত ইয়াতে বনাব ধুনীয়াকৈ হৈ যাব বেছি নহয় আধা কেজি মাংস হয় এতিয়া মাংসখিনি বনাম এখন কেৰাহীতে বনাম তো এখন লৈ আহিম দেখুৱাই দিয়া কি আছে দেখুৱাইছোঁ এইফালে চিকেন মেৰিনেট কৰি থৈছা ন এইখনত জুৰিব এতিয়া ইয়াত তেল অকণমান দিম তেল কিমান দিছোঁ তেল বেছি নিদিওঁ একদম জোখৰ তেল আৰু 2টা কেঁচা জলকীয়া তাৰপিছত পিঁয়াজখিনি একদম দীঘলে দীঘলে কাটি লৈছোঁ তেতিয়া খাবলৈ ভাল পেষ্ট নাই কৰা পেষ্ট কৰিলে টেষ্ট নাই দীঘল দীঘলকৈ ৰাখিছোঁ তাৰপিছত দিম অকণমান নিমখ দিম হালধি বেছি নিদিওঁ দিছোঁ
গাইছ এতিয়া ইয়াত ব্ৰকলিখিনি দি দিম ধুনীয়াকৈ ডাঙৰ ডাঙৰ মছলাবোৰ ভাঙি দিছোঁ এতিয়া অলপতে ঢাকি দিম যাতে ভালকৈ সিজক অ'কে গাইজ ত' এতিয়া এইখিনি অকণমান সিজিলে আৰু পূৰা সিজোৱা নাই কাৰণ মাংসৰ লগতো আকৌ সিজিব লাগিব ন কাৰণ অলপ সিজিলে এতিয়া ইয়াত দিম মই এই নহৰুকে এতিয়া দিম মাংসখিনি ভালকৈ লৰাই দিওঁ তাতে সেই বিলাহীখিনি দি দিম আৰু আলু দিম 4 টুকুৰা এতিয়া ভালকৈ ঢাকি দিম এতিয়া চাকৰি ভাল এখন লৈছোঁ এতিয়া ইয়াৰ যিখন মেইন ঢাকনি সেই ঢাকনিখন দি ভালকৈ ঢাকি দিম তাৰপিছতে দেখুৱাই আছোঁ এতিয়াতো লৰাম মই ভালকৈ তাৰপিছত যেতিয়া পানী দিব হ'ব তেতিয়া দেখুৱাই আছোঁ গাইজ মানে কি হ'ল কেৰাহীখন অকণমান সৰু হ'ল ভালকৈ নুজুৰিলে দেখাব সেইকাৰণে এতিয়া অকণমান ডাঙৰ কেৰাহীখন বহাই দিলোঁ তাকে অকণমান ঢাকি থৈছিলোঁ এতিয়া পানী ওলাই গ'ল মাংসৰ তো এতিয়া ইয়াতে তেজপাত দি পেলাই তাৰপিছত এই আপুনি মাংস মঠি দিলে যে ইয়াতে পানী অকণমান দি পেলাই ইয়াত দি দিম তো এইটো আমাৰ আইকনিক ফিল্টাৰ টেপৰ পানী দিব নোৱাৰোঁ তো ফিল্টাৰ পানীয়ে দিব লাগিব আৰু এই ফিল্টাৰটো এটা খাচ কথা আছে যে ইয়াৰ পানী ফ্ৰীকৈ খাব নোৱাৰে ৰিচাৰ্জ কৰিব লাগিব তেতিয়াহে পানী ওলায় নহ'লে নোলায় ইয়াত মানে চবতে পইচা পানীটো পইচা উপায় নাই এতিয়া আমি এইখিনি আকৌ ভালকৈ মাজে মাজে লৰাই থাকিম আৰু এতিয়া আপোনালোকৰ একেবাৰে এয়া এইফালে ভাতৰ বহাই দিলে ভাতটো কেতিয়া বহোৱা হ'ব 5 মিনিট 5 মিনিট চিটি মাৰিবতো হৈ আছে ভাতটো বহালে আলা মাংস এতিয়া একেবাৰে পূৰা যেতিয়া বনাই হৈ যাব ভাত বহোৱা টাইমত দেখুৱাই আছোঁ বিৰিয়ানী মছলা ঐ আকৌ কৰ অ'কে গাইজ তো এতিয়া মাংসখিনি হৈ গ'ল আলু চালু সিজিছে ভাঙি গৈছে আলু পূৰা এতিয়া অকণমান লৰাই দিছোঁ তাৰপিছতে ইয়াৰ ওপৰত দি দিম গৰম মছলা গৰম মছলা ধুনীয়াকৈ দি দিছোঁ এতিয়াও অলপ লৰাই পেলাই অফ কৰি দিম আৰু এতিয়া গাইজ এইখিনি হৈ গ'ল ভাতো হৈ গ'ল এতিয়া ভাত বাঢ়ি খাই দেখুৱাই আছোঁ গাইজ তো এতিয়া ইয়াৰ পৰা মাংস ল'লোঁ ইয়াত এপিচ আলু লৈ লৈছোঁ আজি কিহৰ পাৰ্টি জেঠাই বাৰ্থডে পাৰ্টি তহঁতি লৈ ল অ'কে তো মই leg piece মই খাম। চবৰে কাৰণে লেগ পিচ ভঙা একো নাই লেগ পিচ দেই লেগ পিচ চবৰ কাৰণে আছে মোৰতো একদম ধুনীয়া হ'ব নো কুৱেশ্যন আস্ক
এটা এটা লেগ পিচ মোৰ কাৰণে হ'ল আলু দিয়া এইটো তোমাৰ কাৰণে আলু দুটা দিলোঁ মই ডাঙৰ এটা ল'লোঁ হ'ল হৈ গ'ল কিন্তু মোক হেৰি দিয়া ইউ লৈ লওঁ। ৱান্ট সাম গ্ৰেভি দিছ ইজ ইয়ৰ গ্ৰেভি হৈ যাব বাছ I'll also add some gravy to my plate. Okay, yeah, I think we can start now. অ'কে হ'ব পাহৰৰ ৰিভিউটো লৈ লওঁ ফাৰ্ষ্টে খাই চাওঁ ভাল হৈছে ধুনীয়া হৈছে Nice. বঢ়িয়া নিমখ চামচ চব ঠিক আছে ধুনীয়াকৈ গোটেইখিনি সোমাই গৈছে মানে অ'কে ফ্লেভাৰ গোটেইখিনি আহিছে মানে ব্ৰকলি ফ্লেভাৰ এটা আহিছে আৰু মছলা কম কাৰণে এটা ভাল লাগিছে হেল্ডিও হয় আৰু টেষ্টিও হয় গোটেইখিনি সোমাই আহিছে আৰু ওলাই আহিব পৰা নাই গোটেইখিনি সোমাই আহিছে ওলাই আহিব পৰা নাই মানে সি ক'ব বিচাৰিছে যে মানে তাতে সোমাই আছে মানে গোটেইখিনি মছলা চছলা যিখিনি আছে অভাৰ হৈ যোৱা নাই মানে ঠিক আছে এতিয়া মই খাওঁ বঢ়িয়া তো আৰু লেগ পিচ বঢ়িয়া তো গাইজ তাকে এতিয়া খাই বৈ উঠিলোঁ একদম বঢ়িয়া লাগিলে খাই আপোনালোকে এবাৰ ট্ৰাই কৰিব ৰেচিপিটো মইতো দেখুৱালেই কি কি দিছোঁ কি কি নাই দিয়া তো আপোনালোকে ট্ৰাই কৰিব খাই ভাল লাগিলে আৰু একদম কম তেলত বনাইছোঁ দেখিলে ন আপোনালোকে কিমান কম তেল দিছোঁ তো এবাৰ ট্ৰাই কৰিব বাকী এতিয়া তাকে শুই যাওঁ আৰু এতিয়া 12টামান বাজিব হৈছে তো শুই যাওঁ আপোনালোকেও শুই যাব আৰু বাকী ভিডিঅ'টো চাই ভাল পালে বুলি আশা ৰাখিম তো থেংক ইউ ছ' মাছ আৰু পাৰিলে ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ